মোৰ মৰম মোৰ শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ নিশ্চয় সকলো কুশলে আছে। মই আজি আপোনালোকলৈ বকফুলৰ ভাজি এখন বনাই দেখুৱাম। নিশ্চয় আপোনালোকে খাই ভাল পাব। আহকচোন আমি বকফুলৰ চব্জিখন বনাবৰ কাৰণে তৈয়াৰ কৰোঁ। এয়া বকফুল, গুচাই ল'ব লাগিব। এই যে বেটিটো এইটো এনেকৈ গুচাই ল'ব লাগিব। ইয়াৰ এইখিনি পেলাই দিব লাগিব। এইডাল পেলাই নিদিলে তিতা লাগিব। এনেকৈ এইডাল পেলাই দিব লাগিব। চাই লওক, মই আকৌ এটা দেখুৱাইছোঁ যে ফুলটো এনেকৈ। আপোনালোকে বৰা ভাজি খায় তেতিয়াহ'লে এনেকৈ ধুনীয়াকৈ এই বেটুটো প্ৰথমতে গুচাই ল'ব। তাৰপিছত ইয়াত ফুলৰ এই ডালিডাল গুচাই দিব। এয়া তেতিয়া এনেকৈ ধুই এনেকৈ মানে খাবলৈ ভাল হয়। মই আজি ভাজি বনাম কাৰণে গোটেইখিনি এনেকৈ ছিঙিয়ে লৈছোঁ। তাৰপিছত এয়া বনাবৰ কাৰণে এটা বিলাহী লাগিব, এটা পিঁয়াজ, এই 4 ফুটা নেহুৰ দিছোঁ, নহৰু, আৰু এই বকফুলখিনি মই প্ৰথমতে ধুই লৈছোঁ। এতিয়া আপোনালোকে কাটি ল'ব লাগিব। মানে শাক কটাৰ নিচিনা কাটিবও পাৰি, নতুবা এনেকৈ বকফুলটো ধুনীয়াকৈ সজাই চিৰিয়েলকৈ কাটিবও আমি পাৰোঁ। এনেকৈ 3 টুকুৰা ইয়াত সমান পিচকৈ কাটিব পাৰোঁ। আৰু যদি সময় নাথাকে আমি যেনে তেনিয়ে এনেকৈ শাকৰ নিচিনা সৰু সৰুকৈ অলপ কাটি দিব পাৰোঁ। কেৰাহীত তেল গৰম হ'ল। এতিয়া ইয়াত জলকীয়া দিলোঁ, অকণমান গোটা জিৰা দিব পাৰে। গোটা জিৰা অলপ দি ল'লোঁ। পিঁয়াজ দিলোঁ, কাটি লোৱা পিঁয়াজ দিলোঁ। নহৰু দিলোঁ, অলপ লৰাই দিছোঁ। তাৰপিছত বিলাহীখিনি দি অলপ বিলাহীখিনি সিজিব দিব লাগে। বিলাহীখিনি যেতিয়া সিজিব তেতিয়া আমি বকফুলখিনি দি দিম। ইয়াত বিলাহীখিনি সিজি উঠিলে ইয়াত জোখমতে আমি নিমখ দি ল'লোঁ, অলপ হালধি গুড়ি দিম। এতিয়া এইখিনি সিজিছে যেতিয়া ইয়াত বকফুলখিনি দি দিছোঁ। বকফুল যিহেতু খোৱা আমি খুবেই ভাল, ইয়াত যথেষ্ট পৰিমাণে এই ভিটামিন থাকে। সেয়েহে বতৰৰ বকফুল আমি এনেই লেৰেলি যাবলৈ নিদি চব্জি, বৰা, আঞ্জা এনেকৈ বনাই খাব পাৰোঁ। ইয়াত হ'বৰ সময়ত এটা নগা ধনিয়াৰ পাত মই কাটি দিছোঁ। আপোনালোকে এনেকৈ বনাই খাবচোন। আৰু পুনৰ আপোনালোকক জনাওঁ, মোৰ চেনেলটো আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে এনেকেদৰে ভাজিখন বনাই ভাতৰ লগত বা ৰুটিৰ লগত খাব পাৰিব। সকলোৱে খাব পাৰিব, ডায়েবেটিছ ৰোগীসকলেও খাব পাৰিব। খুব ভাল। এৰিছোঁ, ধন্যবাদ।